হে গাইজ ৱেলকাম জনাইছোঁ বহুত দিনৰ মূৰত এটা মোৰ নতুন ব্লগলৈ আৰু বৰ্তমান আপোনালোকে গম পাইছে যিহেতু ৰাসৰ বতৰ চলি আছে আজি বৰ্তমান ৰাস চাবলৈ গৈ আছোঁ আৰু ক'ত গৈ আছোঁ বৰ্তমান সকলোবোৰ কৈ আছোঁ তেনে বলক গাইজ আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু এতিয়া বৰ্তমান আছোঁ মই ক্ষেত্ৰীত বৰ্তমান ভিডিঅ'টো শেষ কৰিম বৰ্তমান ৰঙিয়াত ৰাস চাব গৈ আছোঁ বৰ্তমান ৰঙিয়া নলবাৰী আৰু ক'ত যাওঁ চাই থাকিব আপোনালোকে ভিডিঅ'টো শেষলৈ আৰু এই আহি পাই গ'লোঁ ডাইৰেক্টলি যোৰাবাট একা বেকা তেৰা বেকা ৰাস্তাৰে এইফালে চব প্ৰায় যোৰাবাট একদম ৰাস্তাটো কিবা এটা ভাল লাগে এইটো কিবা প্ৰায় এইফালে একা বেকা তেৰা বেকা একা বেকা পূৰা ৰাস্তা চাওক নাই এবাৰ গাড়ী ফুল চাওক এইফালে গোটেই একদম মানুহ আৰু এইফালে চাওক এইফালে বহি আছোঁ আৰু কৈছে এতিয়া আগতে মইনা যে বহি আছে এইটো দেখিছে তাক বৰ্তমান এটা প্ৰেংক কৰিম কি প্ৰেংক কৰোঁ এইফালে চাওক এটা বস্তু লৈ আছে মোবাইল এটা এতিয়া ইয়াক মোবাইলটো দি প্ৰেংক কৰিম বৰ্তমান কি প্ৰেংক কৰোঁ বৰ্তমান ইয়াতে ইয়াত কৰি আছে তো এতিয়া বৰ্তমান কৰিব নোৱাৰিম পৰা ৰঙিয়া যাইলোঁ তাৰপিছত কৰি আছোঁ এতিয়া ফাঁচিলোঁ দে গুৱাহাটী ট্ৰেফিক জামত আৰু এইটোতো প্ৰথম ট্ৰেফিক জামহে আৰুতো আগত বাকী আছে বৰ্তমান এখন নতুনকৈ অভাৰব্ৰিজ বনাই আছে গুৱাহাটীত সেইকাৰণে বৰ্তমান ট্ৰেফিক জাম একেদিন বেছি হৈছে চাওক না কিমান ট্ৰেফিক জাম প্ৰায় আধা ঘণ্টামান ফাঁচি থাকিব লগা হৈছে ইমান টাইম জামত ফাঁচি থাকিলোঁ এইবাৰ অভাৰব্ৰিজ বনাই আছে এইবিলাক চাওক ৱাও কি মজাকৈ বনাই আছে কি লেভেলত বনাইছে চাওক না অভাৰব্ৰিজ ৱাও আহি পাই গ'লোঁ মহাবাহু ব্ৰহ্মপুত্ৰ শৰাইঘাট দলঙৰ ওপৰেৰে আৰু ইয়াৰ পৰা প্ৰায় আকৌ বহুত দূৰ যাব লাগিব নলবাৰী ৰঙিয়ালৈ তো গাইজ ফাইনেলি বৰ্তমান ৰঙিয়া আহি পাই গ'লোঁ এতিয়া তো গাইজ বৰ্তমান আমাৰ তীখৰটো ঘৰত আহি পাই গ'লোঁ আৰু এইটো চাওক তীখৰ মানে একদম আহি কেনে শান্তি দিয়াই নাই মানে একদম এতিয়া চিপছৰ পেকেটটো দিছোঁ আৰু এতিয়া অলপ শান্তি হৈছে আৰু বৰ্তমান ইয়াৰ লগতে এটা কিবা এটা আনিম বুলি যে কৈছিলোঁ বৰ্তমান ইয়াৰ কাৰণে এটা বস্তু আনিছোঁ কি বস্তু আনিছোঁ ইয়াক এতিয়া তো বস্তুটো বৰ্তমান ইয়াতে আছে এইটো চাওক মোবাইল হয় এইটো ৰিয়েলমি নাৰ্জৰ 20 তো বৰ্তমান ইয়াক এতিয়া মই দিওঁ এতিয়া বৰ্তমান এতিয়া খুলিব ভিতৰত এইটো ধুনীয়া এটা মোবাইল আনিছোঁ ইয়াৰ কাৰণে মোবাইলটো এতিয়া আনবক্সিং কৰ আৰু কেনেকুৱা লাগে কবি ন দে জলদি তো ফাইনেলি খুলিলে আৰু এইফালে চাওক ধুনীয়া মোবাইল ন তো এইটো চাওক মোবাইলৰ বাকচত বৰ্তমান এটা ঘড়ী কিনি থৈ দিছিলোঁ আৰু এইটো চাওক ঘড়ী আৰু এই বেচলাইট আছে দুইডালি তো ইয়াক এতিয়া সুধোঁ কেনেকুৱা লাগে তো এইটো ধুনীয়া ঘড়ী আনি দিছোঁ আৰু এইফালে বেচলাইট তো এতিয়া খুলিলে মোবাইলৰ বাকচত আনিছে বৰ্তমান এটা সৰু প্ৰেংক এটা কৰিব কৈছিলোঁ বৰ্তমান আপুনি কৰিলে এতিয়া চাওক ঘড়ীটো লগাই আছে বৰ্তমান এতিয়া এই ঘড়ী পিন্ধি মেলি কাৰণে ৰাস চাবলৈ যাব ন তো এইফালে ইয়াক ঘড়ী পিন্ধি ল'লে আৰু ঘড়ীটো এতিয়া মই সুধোঁ ইয়াক কেনেকুৱা লাগিছে হয় না ঘড়ীটো কেনেকুৱা লাগিছে তোমাৰ ভালে লাগিছে এইটো মোবাইল বুলি ভাবিছিলে না প্ৰথমতে এনেও ভাবা নাই তাৰমানে মই মোবাইল নিদিওঁৱে তোক ন জানি দিয়ক আহি মেলি এতিয়া বৰ্তমান অলপ বহিছোঁ তাৰপিছত এতিয়া অলপ ভৰি হাত ধুব যোৱাই নাই বৰ্তমান এতিয়া মোটা লাগিছে এতিয়া মুতিব যাওঁ মুতি মেলি আহি চাহ তাহ খাই মেলি তাৰপিছত ৰাস চাবলৈ যাম কিন্তু ৰাস চোৱা ভিডিঅ'টো এই ভিডিঅ'টো নিদিওঁ বৰ্তমান ইয়াৰ নেক্সট ভিডিঅ' আহিব ৰাসৰ ভাতো খাব আছে বৰ্তমান ভাত চাত খাই মেলি চাহ তাহ খাই মেলি তহঁতৰ ৰাস চাবলৈ যাম আৰু আজিৰ ভিডিঅ'টো ইমানখিনিতে সামৰিছোঁ ইয়াৰ নেক্সট ভিডিঅ' আছে প্ৰায় ধামাকাৰ ৰাসৰ ৰঙিয়া নলবাৰী ৰাসৰ ভিডিঅ' আহি আছে তো ভিডিঅ'টো যিহেতু এতিয়ালৈকে চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক ইয়াৰ নেক্সট ভিডিঅ' যিহেতু ধামাকা আহি আছে আৰু লগতে অলপ শ্বেয়াৰ টায়াৰ কৰি দিব যদি ভাল লাগিল আৰু লাইক শ্বেয়াৰ আৰু কমেণ্ট চমেণ্ট অলপ কৈ দিয়ক তেন্তে আজিলৈ বাই বাই টাটা গুড নাইট